এতিয়া আৰু মই তোমাক নাৰাখো আমি আগতেই বহুত স্বাৰ্থপৰতা দেখালো সৰি আরে ওর বড় মানে হইছে না খালি ঘুমাই নাই দিনতে পড়ে বাইরে দিনতে পড়াই দিছে যাকে যা Hey guys, আজি এটা বেলেগ ভিডিও বনাম ও লৈ লৈছো আপোনাৰ সেলফি ষ্টিক গিম্বল আৰু আইফোন এজ এ মোবাইল এজ এ কেমেৰা তো ইয়াতে চাৰ্জিঙৰ ফেচিলিটি আছে চাৰ্জিং কৰি থোৱা আছে দেখিছে চাগে চাৰ্জিং হৈ আছে और आज এটা বেলেগ ভিডিও হ'ব চাই থাকক আপোনালোকে তো চলিয়ে শুরু करते हैं बिना किसी बकसुदी के কেই মিনিট ভিডিও চাই আছো তো ওলাই গল কমেন্ট ককালটো হাত দি উখ এটা ফিলিং দি উঠিব পৰা ওকে ক্লিয়াৰ ওকে রোল ক্যামেরা রোলিং অ্যাকশন তো আপোনালোকক কৈছিলো এটা বেলেগ ভিডিও হ'ব আজি বেলেগ ভিডিও মানে কি এখন শৰ্ট ফিল্মৰ বিহাইণ্ড দ্য সিন কেনেকৈ শ্বুটিং কৰে কেনেকৈ কি কৰে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ লগত আছে ফিল্মখনৰ ডাইৰেক্টৰ পংকজ হাজৰিকা ছাৰ স্যার আপনার অনুভব কি কেনেকৈ কি বিষয়ৰ ওপৰত এই চিনেমাখন বনোৱা আছে এবাৰ ক'ব মানে বিষয় মানে কি আমাৰ যি দৈনন্দিন জীৱনত আমি মানে কি কৰোঁ আমি সকলোৱে ব্ৰেক লওঁ হয় মোৰ ছবিখনৰ নাম হৈছে ব্ৰেক এক মানসিক খাদ্য ব্ৰেক এক মানসিক খাদ্য ব্ৰেক এক মানসিক খাদ্য অৰ্থাৎ আমি সকলোৱে ব্ৰেক ল'ব পাৰোঁ আমি ভাবোঁ যে আমি বিভিন্ন কামত আমি ব্যস্ত হৈ আছোঁ গতিকে আমি তাৰ পৰা আমি ব্ৰেক ল'ব পাৰোঁ ছুটি ল'ব পাৰোঁ কিন্তু আমি কেতিয়াও অনুভৱ নকৰোঁ যে আমাৰ কাৰণে আমাৰ বোৱাৰী বা আমাৰ ঘৰৰ মহিলাগৰাকীয়ে যেনেকৈ বিভিন্ন কামত ব্যস্ত হৈ থাকে ল'ৰা ছোৱালীৰ জঞ্জাল মৰাৰ পৰা শহুৰ শাহুৰ জঞ্জাল মৰাৰ পৰা নিজৰ স্বামীৰ সকলো কাম কৰি দিয়াৰ পৰা কিন্তু আমি কেতিয়াও অনুভৱ নকৰোঁ যে তেওঁকো যে জিৰণি বা তেওঁক ব্ৰেকৰ প্ৰয়োজন গতিকে সেইটোক লৈ ছবিখন কৰা হৈছে এগৰাকী হাউচ ৱাইফে এখন ঘৰত কেনেকৈ ধৰণৰ কাম কৰে কি কৰে সেই বস্তুখিনি আমি কেনেধৰণে ঘৰখন চলায় তেওঁ বেলেগ কাম নকৰিলেও ইনকাম নকৰিলেও যে তেওঁ ঘৰখন কেনেদৰে পৰিচালনা কৰে সেইটোতো যে যথেষ্টখিনি হাজবেণ্ডক সহায় কৰে সেই বস্তুটো আমি দেখাব বিচাৰিছোঁ বহুত কষ্ট হয় গোটেই ঘৰখনত আচলতে 50% ৱাইফেই কৰে গতিকে সেই বস্তুটো আমি ইয়াত দেখাবলৈ চেষ্টা কৰিছোঁ আমি একদিন পাৰিম দিয়া পাৰিবই লাগিব তো আমাৰ লগত আৰু এজন আছে যিজনে লিডিং ৰোল কৰিছে আপোনাৰ নামটো কওকচোন হয় মোৰ নামটো জিতেন নাথ তো ছবিখন কৰি প্ৰথমতে সুধিব বিচাৰিছোঁ কেনে লাগিছে আপোনাৰ আচলতে ভাল লাগিছে এখন মানে বহুত সুকীয়া সমাজ হয় আচলতে আমি যিখন ছবি ফুটাই উঠিব বিচাৰিছোঁ এই ছবিখনৰ যোগেদি একচুৱেলি আমি সমাজখনক কিছুমান কথা বুজাবলৈও বিচাৰিছোঁ একচুৱেলি ঘৰৰ মহিলাগৰাকীয়ে কিমানখিনি আমাৰ কাৰণে কষ্ট কৰে আৰু ঘৰখনৰ কাৰণে কিমানখিনি কষ্ট কৰে এই বস্তুখিনি আমি সকলোকে সেই ছবিখনৰ যোগেদি ফুটাই পেলাই দেখুৱাব বিচাৰিছোঁ আজি অমলেটটো বিৰাট ভাল লাগিছে মামু অমলেটত মই তেল কমকৈ ঢালিছোঁ তয়ো অকণ কমকৈ মাৰিবি আমাৰ লগত আছে অভিনেত্ৰী আপোনাৰ নামটো নমস্কাৰ মই কিনকিন মহন্ত ছবিখন কৰি কেনে লাগিছে আপোনাৰ ভালেই লাগিছে পংকজ ছাৰৰ লগত এখন মোৰ দ্বিতীয় ছবি আৰু দ্বিতীয়বাৰৰ কাৰণে কাম কৰি বহুত একচুৱেলি ছাৰৰ লগত কাম কৰি বহুত ভাল লাগে ছাৰ বহুত এনাৰ্জেটিক হয় আৰু লগতে মানে বহুত কথা শিকিবলৈ পোৱা যায় অকল মানে অভিনয়ৰ ক্ষেত্ৰতে নহয় ছাৰে নিজে যে ডিৰেক্টৰ তেওঁ যে ডিৰেকশ্যন কৰিছে তাৰো আমাক কিছুমান বস্তু মানে শিকাই যায় গতিকে ছাৰৰ লগত কাম কৰিলে সকলো ফালৰ পৰা বহুত কথা শিকিব পাৰে এখন নাৰীকেন্দ্ৰিক ছবি আমাৰ নাৰীসকলে বিশেষকৈ যিসকল হাউচ ৱাইফ তেওঁলোকে নিজে কিবা কৰিলেও বা নকৰিলেও ঘৰখন মানে অকল হাউচ ৱাইফ বুলিয়ে নহয় মানে চাকৰি কৰা সকলেও চাকৰি কৰাৰ উপৰিও ঘৰখন চম্ভালিবলগীয়া হয় বা নিজে স্বাৱলম্বী হ'লেও ঘৰখনৰ প্ৰতিটো দিশ চাবলগীয়া হয় সন্তানৰ পৰা আৰম্ভ কৰি স্বামী শহুৰ শাহু সকলোকে চম্ভালিবলগীয়া হয় আৰু বহু সময়ত কি হয় বাকীসকলে ছোৱালীজনীৰ বিষয়ে বা বোৱাৰীগৰাকীৰ বিষয়ে ইমান নাভাবে গতিকে সেই ক্ষেত্ৰত আমি মানে এই ছবিখনত সেইখিনিকে ফুটাই তুলিবলৈ বিচৰা হৈছে যাতে এই দিশটো মানে মানুহৰ সকলোৱে বুজি পায় মানে অনুভৱ কৰে ঘৰৰ নাৰীগৰাকী যে কিমান ত্যাগ মানে কৰে ঘৰখনৰ এতিয়া অকণমান ওপৰৰ পৰা চাই লওকচোন তলৰ পৃথিৱীখন মানে মানুহকেইটা থিয় হৈ আছোতো বাপ্পা এইজনে বা ডাইৰেক্টৰে মৰিল নেকি বোৱাৰী মোৰ বিষয়
তেলটো লৈ আহাচোন কাট অ'কে কৰে আপোনালোকৰ একো অসুবিধা নহয় মই সকলো ঠিক কৰি থৈ যাম আৰু এইখিনিতো কৰিবই লাগিব ঘৰখনৰ কাৰণে Rolling, action. Hey, Kinkin Mahanta. মাইনা কেনেকুৱা লাগিছে এক্টিং কৰি বৰ ভাল লাগিছে ভাল লাগিছে বাবু কেনেকুৱা লাগিছে বৰ ভাল লাগিছে ভাল লাগিছে মাক কিবা দিগদাৰ কৰে নেকি দেউতাহঁতে আইতাহঁতে নকৰে দিগদাৰ কৰে নকৰে ন স্কুললৈ কোনে থ'বলৈ যায় মায়ে থ'বলৈ যায় দেউতাই নথয় হয় কেতিয়াবা থয় আৰু ন চ' অলপ ব্ৰেক চলি আছে আমাৰ মহান শিল্পীসকলে অলপ ব্ৰেক লৈ আছে এক্সপিৰিয়েঞ্চ খুবেই ভাল আৰু মেক্সিমাম ইনড'ৰ্ছত আছে আউটড'ৰ কেইটামান আছে ল'লো জোৰোণৰ কেইটামান শ্বট আছে আৰু মেক্সিমাম ইনড'ৰ্ছতে আছে কাহিনীটো চাগে গম পাইছে কাহিনীটো কৈছে কৈছেই বাকী টেকনিকেলি ভালেই আছে মোৰ লগত টেকনিকেলি চাই ভাল পাব ভাল পাব সহযোগ হিচাপে এই মুনু আছে আৰু তৰুণ তেওঁলোকে বাকী টেকনিকেল কাম কৰিছে টেকনিকেল ছবিখনৰ থিমটোতো আপোনালোকে গম পাইছে আৰু যিখিনি মানুহ আছে মানে নিজৰ ৱাইফক কষ্ট দিয়ে তেওঁলোকে সাৱধান হ'ব একদম মজা কাহিনী আহি আছে চবে খুব ভাল কাম কৰিছে মোৰ ডাইৰেক্টৰ ছাৰ আপোনালোকে গমেই পালে কাহিনীটো অলপ চাওক আৰু ছবিখন আচলতে এইটো প্ৰচাৰ হ'ব লাগে সকলোৱে জানিব লাগে সাধাৰণ কাহিনী যদিও ইয়াত বহুত এটা মহত্ব ইয়াতে লুকাই আছে ইয়াতে ইয়াৰ যিটো ষ্টৰী ইয়াৰ থিম এইটো বহলভাৱে মানে প্ৰচাৰিত হ'ব লাগে আচলতে নে কি কয় আপুনি হয় একমত মই এইখিনি কথাত ছবিখনৰ প্ৰচাৰ হ'ব লাগে যাতে এইখিনি সমস্যাখিনি যাতে আমি অনুভৱ কৰিব পাৰোঁ মোনে দেউতাক হবি নেকি এবাৰ ছোৱালীজনী কোনো নকৰে ৰূপমক এই বোৱাৰীজনী কৰি দিওঁ নেকি শাৰী এখন মিঠাই অলপ পেট পূজা কৰি লওঁ ৰ'ব কিমানো আৰু ফ্ৰীতে দেখুৱাম আমাৰ অভিনেত্ৰী বাইদেৱে কিন্তু বৰ ভাল এক্টিং কৰিছে দেই এজন আমাৰ কেমেৰামেন ডাইৰেক্টৰ এডিটৰ ৰোলিং Action. আচ্ছা ভাত বনোৱাৰ বাবে ৬,০০০ মান লাগিব তাৰপিছত বাচন বৰ্তন কাপোৰ ধোৱা দিনে ১৫০ কৰি ১ মাহত ৪,৫০০ টকা লাগিব তাৰপিছত বজাৰ কৰা ল'ৰাটোকতো ৩,০০০ মান দিব লাগিব চাগে ন ৩,০০০ বাকী আৰু কি থাকিলে কোৱাচোন তহঁতৰতো স্কুলত দেৰি হৈছে বল মই থৈ আহোঁগৈ তহঁতৰতো স্কুলে দেৰি হৈছে বল মই থৈ আহোঁগৈ আৰে স্কুল নগ'লে হ'ব নেকি এনেকে কি কোনোবাই ছুটি ল'ব পাৰে নেকি হেৰা তুমি একো নোকোৱা কিয় মইনো কি কম আজি মোৰে অফিচ গৈছা নাই গতিকে আজি আমাৰ সকলোৰে ছুটি অকণমান আহিছে ভাৰতৰ কোনজন উইকেট কিপাৰে টেষ্ট ক্ৰিকেটত ডাবল চেঞ্চুৰী কোবাইছিল কচোন সেইটো হলে ভালকে জানো কিন্তু জাপানৰ যে ৰাজধানী টাৱাং নহয় টকিঅ' সেইটো নাজানো ভালকে লিখ শুদ্ধকে লিখ মন থাকে কৰবাত তাই সৰি আচলতে আমি বুজিব নোৱাৰিলোঁ তুমি আমাৰ কাৰণে কিমান কৰিলা আমাৰ কাৰণে তুমি কিমান চেক্ৰিফাইচ কৰিলা যোৱা তুমি তোমাৰ মতে ফুৰি আহা এমাহে ৰোলিং
Action! এতিয়া আৰু মই তোমাক নাৰাখোঁ আমি আগতেই বহুত স্বাৰ্থপৰতা দেখালোঁ চৰি Cut. ধুনীয়া acting হৈছে। খুবেই ভাল গৌতম তোৰ ঘৈণীয়েটো বিউটি পাৰ্লাৰ চলাই ইনকাম কৰি আছে তাকেতো তাই ভাল আমাৰ ফালেতো চব ইনকাম আপাৰ লিপছ লয়াৰ লিপছ থ্ৰেডিং এইবোৰ কৰি যদি ইনকাম কৰিব পৰা হয়তো ভালেই আছে দে দে খা খা এতিয়া পেকআপ কৰা হৈছে চিনেমাখন শ্বুটিং হৈ গৈছে অলৰেডি আমাৰ গোটেইখিনি কলা কুশলী আছে আৰু অলপমান গুচি গৈছেগৈ তো তেওঁলোকৰ কেনে লাগিছে কাম কৰি আপোনালোক সকলোৱে কওকচোন কেনে লাগিল কাম কৰি আৰু থিমটো বহুত ভাল হয় আমি সকলোৱে এটা লগ হৈ লৈ পেলাই আমি আজি যিটো এটা পদক্ষেপ ল'লোঁ এই পদক্ষেপটো একচুৱেলি আমি এখন সমাজৰ কাৰণে এটা চৰিত্ৰ দাঙি ধৰিছোঁ আমি আৰু সেইখিনি যদি আমি ভালকৈ ফুটাই তুলিব পাৰোঁ একচুৱেলি সমাজৰ কাৰণেও ভাল হ'ব আৰু আমাৰ নিজৰ কাৰণেও ভাল হ'ব আৰু আমি যিখিনি কৰিছোঁ একচুৱেলি ভালেই লাগিছে আজি সকলো লগ হৈ লৈ পেলাই এটা ফূৰ্তি হ'ল আৰু এটা মানে ৰাইজৰ কাৰণে এটা আমি কিবা অৰিহণা যোগোৱাৰ নিচিনা হৈছে হয় হয় গতিকে এই যিটো থিম এই চিনেমাখন গতিকে প্ৰত্যেকৰ মোবাইলে যাতে পাইগৈ প্ৰত্যেকৰ ঘৰে ঘৰে যাতে পাইগৈ যাতে চাব হয় যাতে মেছেজটো সকলোৰে মানে সকলোৱে গম পায় সেইটোৱেই গতিকে ভাল লাগিল সকলোৱে সকলো আমাৰ ছাৰে কিবা এটা ক'ব আমাৰ ছাৰ আছে ইয়াত ছাৰ কিবা ক'ব মই সকলোকে আহ্বান জনাম যাতে এই আমাৰ প্ৰয়াসটো যাতে তেওঁলোকে চায় আৰু তাৰ দ্বাৰা আমি সমাজত এটা ভাল বাৰ্তা এটা প্ৰেৰণ কৰিব খুজিছোঁ তাৰ কাৰণে আমাৰ ডিৰেক্টৰ পংকজ হাজৰিকাক ধন্যবাদ জনাইছোঁ সকলো কলা কৌশলীকে মই মানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জনালোঁ সকলোকে গতিকে মোৰ ব্লগটোত কেনেকৈ বিহাইণ্ড দ্য চিন কেনেকৈ শ্বুটিং কৰা হৈছে সকলোখিনি দেখা পাব লগতে চিনেমাখন অতি সোনকালে তেওঁলোকে এডিট কৰি উলিয়াব আপোনালোকে দেখা পাব গতিকে এইখিনিকে লৈ কৈ পেলাই আজি সামৰিছোঁ জয় অসম জয়